আছে ভাগৱত পাঠ আমাৰ নামঘৰত আৰু সেইবাবে এখন ফটোতে এনেকৈ দিব লাগিব। এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু আজি মানে এটা বিশেষ দিন। আমাৰ নামঘৰত আছে আজি ভাগৱত পাঠ আৰু তালৈ যাম, সেইবাবে এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ' চাব আৰু শেষত কমেণ্ট কৰিব কেনেকুৱা পালে। তেতিয়াহ'লে ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। চকুকেইটা ভালকৈ মেলিব পৰা নাই, ৰ'দৰ জিলিঙনি আহি আছে। আৰু এইফালে গামোচা দিয়া হৈ গ'ল। গোটেইখিনি গোটাই থৈ যাওঁ, ভাগৱতত সেৱা কৰিব লাগিব যিহেতু ভাগৱত ভ্ৰমণ হ'ব, সেইবাবে সেৱা কৰিবলৈ একদম ৰেডি কৰি থৈছোঁ। এতিয়া তাত যাওঁ, ভাগৱত ভ্ৰমণত যাওঁ মানে।